আৰু জাষ্ট ওলালোঁ দোকানৰ পৰা মানে কি ভাত খাব যাওঁ এতিয়া ঘৰত যিহেতু 12টা বাজিল আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ' চিডিঅ' বনোৱা নাই সেইটোৰ কাৰণে এতিয়া যাই আছোঁ দোকানলৈকে দোকানৰ পৰা দোকানলৈ ঘৰলৈকে ঘৰত যাই চাওঁ কি হয় পৰিস্থিতি তো এতিয়া যাওঁ ঘৰলৈকে ঘৰত যাই লগ পাওঁ আৰু এইফালে আমি ঘৰত যাই ভাত চাত খাই দি আহিলোঁ মানে কি ঘৰত কোনো নাই সেইকাৰণে বোলো দেখুৱাব লগাটো একো নাই ঘৰখনত তাৰ কিনো আছে আগে পাছে দেখি আছোঁ তো সেইটোৰ কাৰণে ভাবিলোঁ নাই ডাইৰেক্ট আৰু দোকানলৈকে যাওঁ আৰু দোকানত যোৱাৰ আগতে ভাবিলোঁ যে নাই একপাক মাটিত দাদাক কাম কৰিব দিছিলোঁ সেইটোত চাই যাওঁ কি কৰিছে কি কৰা নাই তো সেইটো দেখি যাওঁ এতিয়া গৰুৱালিৰ দেখি যাওঁ মাটি কি হৈছে কি কাম হৈছে কি কাম হোৱা নাই চাওঁ এতিয়া চাই কিনে দেখুৱাই আছোঁ আপোনালোকক আৰু এইখিনি মাটি য'ত নেকি কাম কৰিব দিছিলোঁ মই আৰু এইখিনিত মানে কি বুন মাৰা মাৰিব দিছিলোঁ বুন মাৰা মাৰিলে মাৰি চাৰি কিনে অলপকৈ মছে এতিয়া মানে কি বেছিকৈ মৰা নাই আৰু ডেইলি তাৰমানে অলপকৈ মৰে তাৰমানে সেইটো কাৰণে আৰু ইমাৰ্জেঞ্চি হ'লে সোনকালে মৰিলে হয় তো হওক কিছুমান মৰাৰ পিছত এতিয়া কাম চাম কৰিলে হাল চাল মাৰিব লাগিব বহুত কাম আছে ইয়াতো কাম চাম কৰিব লাগিব আৰু দাদাক যাই সেই কওঁ কি কৰোঁ কি নকৰোঁ এতিয়া আলোচনা কৰি কিনে কি কৰা যায় তাকে দেখা যাওক আৰু এতিয়া মানে কি যাওঁ আগতে য'ত নেমু টেঙা ৰোৱা আছিল না তাতে এতিয়া ইমান জংঘল হৈছে তাৰমানে তো দাদাক কৈছিলোঁ দে জংঘল বুন মাৰা অলপ পানী দি কিনে তাৰপিছত মাৰিছিলে আৰু খুব আস্তে আস্তে মৰে না সেইটোৰ কাৰণে 4-5 দিন হৈ গ'ল এতিয়াহে অলপকৈ মৰবা ধৰিছে তো সেইটোৰ কাৰণে চাব আহিলোঁ কি কৰিলে কি কৰা নাই তাৰপিছত আৰু ছাইডত যিবিলাক গাছ আছিল না চবখিনি কাট পাৰিছোঁ এতিয়া মানে কি ভাত চাত খাই দি আহিলোঁ আহি কিনে এতিয়া বোলো একবাৰ সোমাই যাম আৰু পৰিস্থিতিটো দেখিলে কেনেকুৱা হৈ আছে তো এইখিনি মাটি দেউতাই কিনি থৈ দিছিল 2 বিঘা আছে সেই টাইমত খুব কম দামত পাইছিল বৰ্তমানটো 48 টকা বিঘা এতিয়াতে সেয়াই আৰু গাছ কিছুমান কাম চাম আছে ইয়াতো কিছুমান কাম কৰিব লগা আছে যিমান যি কওঁ দোকানতো আজিকালি ইমানখিনি হেৰিও নহয় তো সেইটো কাৰণে ভাবিছোঁ কিবা এটা ইয়াতে কৰোঁ বুলি ভাবিছোঁ দোকানখন থাকক আৰু ইয়াতে কিবা এটা কৰিব পাৰিলে মানে কি সদায় যাতে এটা মানুহ ইয়াতে ব্যস্ত থাকোঁ দাদাটো এনেই আছে তো সি হয়তো দোকানত থাকক বা মই ইয়াতে কিবা এটা কামত লাগি থাকোঁ সেনেকৈ ভাবিছোঁ তো দেখা যাওক কি হয় আৰু তো যিমানখিনি ভাবোঁ সিমানখিনিতো উল্টা হয় কিন্তু সপোন বহুত কিন্তু সফল কৰিব পৰা নাই আৰু আজিৰ দিনটোৱে অহা যোৱা কৰি সম্পূৰ্ণ দিনটো খেদালোঁ তো সন্ধিয়া হ'ল এতিয়া আৰু আজিলৈকে মানে লগ পাইছোঁ নেক্সট ব্লগত ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চলো বাই।